क'क्राझाराव खास्रि बिस्रि सुबुं बोनाय जाथायनि गाहाय दायनिगिरि रजत मण्डलखौ हमनांगौनि दाबियाव दिनै गोख्रों हान्जा सुरदों। बनसु, एबिएमसु, नेमसु, आटसु आरो एक्स भलन्टियार फर्सनि जथायै बानजायनायाव दिनै गाहाय दायनिगिरि रजत मण्डलखौ हमनांगौनि दाबिजों क'क्राझार सहरनि राजफोथारनिफ्राय हान्जा सुरनाया जिल्ला बेंगिरि मावख'सिम सौहैयो। हान्जा सुरनायनि गेजेरजों गासै मोनबा दफाखौ लानानै आफादफ्रा गोसोखां बिलाइखौ क'क्राझार जिल्ला बेंगिरिनो गथायना होयो। আজি আমি গোটেই ষ্টুডেণ্টছ ইউনিয়ন বনচু আটচু এবিএমচু নেমচু আমি সকলোৱে মিলি পেলাই 3 তাৰিখত যে ঘটনা হৈছে 3 তাৰিখ আগষ্টত যে মৰেল পুলিচিং হৈছে তাত যোনে যোনে মেইন কালপ্ৰিট ৰজত মণ্ডল তাৰপিছত ইয়াৰ লগতে মানে যোনে যোনে আছিলে খালি 2জন এৰেষ্ট কৰি পেলাই বেলেগ যোনে আছে দুষ্কৃতিকাৰীবিলাকক এৰেষ্ট কৰা নাই এতিয়ালৈকে। আজি 48 আৱাৰ্ছৰ মানে ক্ৰছ হৈ গ'ল 48 আৱাৰ্ছ এতিয়ালৈকে খালি 2জন এৰেষ্ট কৰিছে মেইন মানুহবিলাকক এৰেষ্ট কৰা নাই। এইটো আমি ভাবোঁ যে দিছ ইজ দ্য ফেইলিয়াৰ অফ দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন অফ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু আমি ইয়াৰ কাৰণে আজি প্ৰতিবাদ কৰিবলৈ আৰু প্ৰটেষ্ট কৰিবলৈ বাধ্য হ'ল। চবে ষ্টুডেণ্টছ ইউনিয়ন বিভিন্ন কমিউনিটিৰ পৰা যিমান ষ্টুডেণ্টছ ইউনিয়নবিলাক আছে এই যে বাৰ্বেৰিক এক্ট যোনটো 3 তাৰিখত হ'ল মৰেল পুলিচিং হ'ল মানুহ লাঠি ভাঙাই কিনে মাৰিছে যোনটো সেইটো কোনেও মানে সমাজত আমাৰ সমাজত কোকৰাঝাৰৰ সমাজত আৰু BTCৰ সমাজত কোনেও মানে কমিউনিটিৰ ষ্টুডেণ্টছ ইউনিয়ন বা কমন পাব্লিকবিলাকে সহ্য কৰিব পৰা নাই। চবৰে দুখ লাগিছে এইটো। ইয়াৰ কাৰণে আজি হাজাৰ মানুহ আহি পেলাই ইয়াতে প্ৰটেষ্ট কৰিছে আৰু DC আমাৰ অনাৰেবল DC কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট যোনে আছে ডেপুটি কমিশ্যনাৰ তাক আমি মেমৰেণ্ডাম দিব আহিছোঁ ইয়াতে। আৰু আমি আমাৰ 5টা ডিমাণ্ড আছে। ফাৰ্ষ্ট ডিমাণ্ডটো হ'ল অল দ্য কালপ্ৰিটছ যোনে যোনে ইয়াতে জড়িত আছে মৰেল পুলিচিঙত ইহঁতে এৰেষ্ট হ'ব লাগে। ছেকেণ্ড ডিমাণ্ড আমাৰ সেই যে কেছ চলি আছে এতিয়া এই কেছটো একৰ্ডিং টু দ্য এট্ৰচিটিজ এক্ট শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989 ইয়াৰ আণ্ডাৰত কেছটো চলিব লাগিব। আৰু যোনে যোনে ফেমিলি মানে ভিক্টিমছবিলাক কিবা হৈছে আঘাত হৈছে ইহঁতক কম্পেনচেশ্যন দিব লাগিব আসাম গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্টে। আৰু আমাৰ 4th দাবীটো হ'ল যে এনেকুৱা মব লিঞ্চিং আৰু কেতিয়াও ফিউচাৰত আমাৰ ডিষ্ট্ৰিক্টত বা আমাৰ BTC এৰিয়াত নহয়। ইয়াৰ কাৰণে এৱেৰনেছ কেম্পেইন ল'ব লাগিব আমাৰ ছাত্ৰ সংগঠনক লৈ পেলাই আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ছাত্ৰ সংগঠনক লৈ পেলাই এইটো এৱেৰনেছ কেম্পেইন ল'ব লাগিব মব লিঞ্চিঙৰ এগেইনষ্টত আৰু মৰেল পুলিচিঙৰ এগেইনষ্টত। আৰু 5th আমাৰ এটা দাবী আছে যে আমাৰ 1989ৰ যোনটো এক্ট কনষ্টিটিউশ্যন দ্বাৰা আমাৰ যোনটো পাছ হৈছে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989 সেই এক্টৰ মোতাবিক কিছুমান ক্লজ আছে যাত এৱেৰনেছ কেম্পেইনিঙৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত ফাণ্ড আহে। সেই ফাণ্ডটো আজিলৈকে ইউটিলাইজ হোৱা নাই। ইয়াৰ কাৰণে যিমান ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন আছে ইহঁতৰ লগত আলোচনা কৰি পেলাই আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে সেই ফাণ্ড দ্বাৰা এৱেৰনেছ কেম্পেইনিং অফ এট্ৰচিটিজ এক্ট এইটো গাঁৱে গাঁৱে গলি সব জায়গাত এইটো এৱেৰনেছ কেম্পেইনটো কৰিব লাগিব। এইটো আমাৰ ডিমাণ্ড। 3 আগষ্ট তাৰিখে ভাগৰমাৰীত যি মানে অমানৱীয় ঘটনা হৈছিল ইতিমধ্যে গোটেই অসমৰ ৰাইজে জানে। ইতিমধ্যে আমি FIR দিয়া সত্ত্বেও ইতিমধ্যে আমি গম পোৱা মতে 2জন কালপিত মানে যদিও কৰায়ত্ব হৈছে মূল যিটো অভিযুক্ত ৰজত মণ্ডল এতিয়ালৈকে কৰায়ত্ব হোৱা নাই।
এই কাৰণে আমি প্ৰশাসনক যিখিনি সময়সীমা দিছিলোঁ এইখিনি উকলি গ'ল। এইকাৰণে আজি আমি কোকৰাঝাৰৰ মানে যিকেইটা দল সংগঠন আছে ষ্টুডেণ্ট ইউনিয়ন আমি ইয়াতে এটা ৰেলী প্ৰতিবাদী সমদল ওলাইছিলোঁ আৰু এই সমদলৰ জৰিয়তে জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী বা BDCৰ CM এইখিনি আমি এটা মেমৰেণ্ডাম প্ৰেৰণ কৰিলোঁ আৰু আমি আগন্তুক 24 ঘণ্টাৰ ভিতৰত মূল কালপিত ৰজব মণ্ডলক মানে এৰেষ্ট কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু যদি ৰজব মণ্ডল BDC অঞ্চলত তথা কোকৰাঝাৰ জিলাখনত যেনেকৈ মানে অশান্ত পৰিৱেশ মানে সৃষ্টি কৰাৰ কাৰণে যেনেকৈ উঠি পৰি লাগিছে আৰু কোকৰাঝাৰৰ মানে আমি বিভিন্ন দল সংগঠন লগতে যিখিনি জাতি জনজাতি বসবাস কৰি আছোঁ ইমান দিনে যেনেকৈ মানে শান্তিৰ পৰিৱেশত এই ৰজব মণ্ডলৰ নেতৃত্বত যেনেকৈ অশান্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে সেইকাৰণে প্ৰশাসনক অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই আজি আমি জিলা উপায়ুক্ত কাৰ্যালয়ত মানে এনেকৈ সমদল কৰি আহিছোঁ। অনাগত সময়ত যদি মানে ৰজব মণ্ডলক এৰেষ্ট নকৰে তেনেহ'লে আমি জিলা উপায়ুক্ত বা কোকৰাঝাৰ থানা আমি ঘেৰাও কৰাৰ কাৰণে বাধ্য হ'ম। মই অলবৰা এক্সপ্ল'ৰ ৰিপৰ্ট অৰ্গেনাইজেশ্যনৰ সংগঠনৰ ফালৰ পৰা সভাপতি হিচাপে প্ৰস্তুত হৈছোঁ। যি পৰিমাণে আমাৰ 3 আগষ্টত বুধবাৰ দিনা যিটো ঘটনা হৈ গ'ল সেইটো ইনহিউমেন ইনজাষ্টিছ হৈছে। গতিকে আমি শান্তিভাৱে থাকিবলৈ বিচাৰোঁ। সেইকাৰণে আমাৰ যিটো মেইন কালপ্ৰিট ৰজত মণ্ডল তাক যেনে তেনে হ'লেও 48 ঘণ্টাৰ ভিতৰত মানে এৰেষ্ট কৰিব লাগে আৰু আমি যিমানখিনি ইয়াত বড়ো আছে, মুছলিম আছে, বঙালী আছে, যিমানবিলাক আমি জাতি জনগোষ্ঠী আছে আমি শান্তি সম্প্ৰীতিৰে থাকিব পাৰোঁ বা থাকিব বিচাৰোঁ। আৰু সেইকাৰণে আমি আজি জিলা উপায়ুক্তক আমি এটা মেমৰেণ্ডাম দিছোঁ, যাৰ জৰিয়তে আমাৰ চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা আমি দোষী মানুহক সোনকালে কৰেক্ট কৰি পেলাই আমাক যাতে শান্তিৰে থাকিবলৈ দিয়ে এইটোৱেই আমাৰ মেইন উদ্দেশ্য। আৰু এইখিনিকৈ চবকে মই আজি অনুৰোধ জনাওঁ যাতে আমাৰ মাজত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ যাতে নহয় এইখিনিকে মই কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। কোকৰাঝাৰ ৰাজমেলাৰ পৰা কোকৰাঝাৰ DC অফিচলৈ আমি ৰেলী কৰিলোঁ বিভিন্ন সংগঠন মিলি কিনে। সকলোৱে হয়তো ফেচবুক ছ'চিয়েল মিডিয়াত গমেই পাইছে যি মাগুৰমাৰীত যিটো ঘটনা হৈছে আমাৰ বড়ো সম্প্ৰদায়ৰ লোক এজন আৰু আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকৰ এজনক যিহালে মাৰিছে। আমাৰ মানে ভিডিঅ'টো চালে গম পোৱা যায় যে কেনেকৈ মাৰিছে, মানে গাৰ নম থিয়ৰি দিয়ে। তো মই কোকৰাঝাৰ আৰক্ষী বিভাগক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই ৰজত মণ্ডলক গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে আমি অন্যথাই কিন্তু আমাৰ শান্তিৰ বিধাৰত যদি অশান্তি কৰিব বিচাৰে আমি কিন্তু কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি এইকাৰণে প্ৰশাসন বিভাগক অনুৰোধ কৰিছোঁ সকলোকে গ্ৰেপ্তাৰ কৰি কঠোৰতম কঠোৰ শাস্তি দিব লাগে। আজিৰ এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা প্ৰতিটো দল সংগঠনক ABMC কোকৰাঝাৰ জিলা সমিতিৰ মজিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে দেখিছে আমাৰ যি আজিৰ এই প্ৰতিবাদী সমদল, এই প্ৰতিবাদী সমদল কোনো জাতি কোনো ধৰ্মক লক্ষ্য কৰি নহয়। আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী হৈছে যিসকল দুৰ্বৃত্ত যিসকল দুষ্কৃতিকাৰীয়ে অশান্তিৰ বীজ সৃষ্টি কৰিব বিচাৰে তেখেতসকলৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম, আৰু এই সংগ্ৰাম আমাৰ অব্যাহত থাকিব যেতিয়ালৈকে এই ৰজব মণ্ডলক গ্ৰেপ্তাৰ কৰা নহ'ব। আমি কোকৰাঝাৰ আৰক্ষীক আহ্বান জনাইছোঁ। আমি যিদিনা এই ঘটনা হৈছিলে সিদিনাৰ পৰা কোকৰাঝাৰ আৰক্ষীৰ লগত সহযোগিতাত আছোঁ। আৰু যিসকল কালপিত ইয়াত জড়িত, ইয়াৰ মূল আৰোপী হৈছে ৰজত মণ্ডল, লগতে আৰু বহুকেইজন আৰোপী ইয়াত আছে। তেখেতসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যিসকল ভুক্তভোগী পৰিয়াল তেখেতসকলে ন্যায় পাব লাগিব। লগতে আমাৰ এই BTCখনত বৰ্তমান শান্তিয়ে বিৰাজ কৰিছে, কিন্তু এইসকল দুষ্কৃতিকাৰীয়ে আমাৰ BTCখনক অশান্তিৰ বীজ সৃষ্টি কৰিব বিচাৰি আছে, BTCখনক অস্থিৰ কৰাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰি আছে। গতিকে তেখেতসকলক অতি সোনকালে যাতে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনৰ দ্বাৰা যাতে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰে তাৰ বাবে দাবী জনাইছোঁ। আৰু অশান্তিৰ বীজ যাতে সিঁচিব নোৱাৰে তেনেকুৱা পদক্ষেপ ৰখাৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बाइग्रा ग्राहक सुबुंफ्रा
दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन।